মহামৃত্যুঞ্জয় মন্দিৰ দেখুৱাম বুলি ধৰ্মীয় অনুভূতি জগাই মানুহ গোটালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাত। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰহমপুৰৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি গৰম হৈ উঠিছে। 87 নং বৰহমপুৰ বিধানসভা সমষ্টিৰ অগপ বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীক জয়ী কৰাবলৈ এখন জনসভাত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাড়ীয়ে গাড়ীয়ে মানুহ আহিল সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আঁতৰৰ পৰা সভালৈ অনা মানুহ কিছুমানক বিজেপিৰ কৰ্মীসকলে চলনা কৰিলে। কাৰণ এইসকলে বহুতেই নাজানে যে বিজেপিৰ নিৰ্বাচনী সভা আছে নে নাজানে। তেওঁলোকৰ ব্ৰহ্মপুৰৰ স্থিত মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰাবলৈ লৈ অহা বুলি চৰম মিছাৰ আশ্ৰয় ল'লে নেতাপালি নেতাসকলে। এনে প্ৰবঞ্চনাৰ পৰা সাৰি নগ'ল অশীতিপৰ বৃদ্ধও। এনেদৰে ধৰ্মীয় চেতনাৰে মিছাৰ আশ্ৰয় লৈ সাধাৰণ মানুহক আভুৱা ভাৰি গৰ্হিত কামত কলে আহিছে মন্দিৰ চাম বুলি আহিছে। ইয়াতো মিটিংহে আছে। এতিয়া মন্দিৰ চাব নে মিটিং চাব? মন্দিৰো দেখুৱাব মানে। এতিয়া মন্দিৰ চাবলৈ কোনে মাতিছে? মন্দিৰ চাবলৈ কৈছে ন? হয় নেকি? তাৰমানে ইয়াতে মিটিং আছে। কাৰ মিটিং আছে নাজানে? মদনে পঠিয়াইছে আৰু মদন কৰি আপোনালোকৰ স্বায়ত্তশাসনৰ কিবা পৰিষদৰ। ঠিক আছে, ইমান কষ্ট কৰি আহিছে দেউতা, সেইকাৰণে সুধিলোঁ। ঠিকে আছে, বডি যাওঁতে আমি ইয়াতে থাকিম, লগ পাম দিয়ক।